নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি মই ভিডিঅ'টোত দেখাম নুনি যিটো নুনি ফল এতিয়া খুব পকিছে সেই নুনি ফলটোৰ চৰবত মই চৰবতটো কেনেকৈ বনাইছোঁ আজি মই আপোনালোকক সেই ভিডিঅ'টোলৈ দেখুৱাম গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ লগত মই লৈছোঁ এইখিনি নুনি এইখিনি ধুই থোৱা আছে আৰু মই ইয়াক ধুনীয়াকৈ মিক্সি কৰি ল'ম এইখিনি মই মিক্সি কৰি ল'লোঁ আৰু যিহেতু নুনিখিনি আপোনালোকে দেখিছে ধুই মেলি ধুনীয়াকৈ লৈছিলোঁ যদিও বহুত মানে ড্ৰাই নিচিনা মানে এনেকৈ এনেই মিক্সি নহ'ব তাত পানী অকণ দিব লাগিব তেতিয়া মই পানী অকণ দি ল'লোঁ দি লৈ পেলাই মই এনেকৈ মিক্সি কৰিলোঁ কৰি মই সিঠাখিনি এনেকৈ চেকনিৰে সিঠাখিনি মই এতিয়া ভালকৈ চেকি সিঠাখিনি মই উলিয়াই ল'ম এইদৰে এইখিনি মই ৰসখিনি উলিয়াই ল'লোঁ আৰু ৰসখিনি এনেকুৱা হৈছে এতিয়া ইয়াত মই কাপেৰে এইখিনি জুখিম ইয়াত যিমান কাপ নুনি ৰস হ'ব মই সিমান কাপ পানী আৰু তাৰ দুগুণ চেনি ইয়াত মিহলাম এইটো কাপেৰে মোৰ 4 কাপ ৰস হৈছিলে মই 4 কাপ ৰসত 4 কাপ পানী দিলোঁ আৰু 7 কাপ চেনি দিছোঁ 8 কাপেই হ'ব লাগে কিন্তু চেনি অকণমান কমিলে মানে সেইটো কাৰণে মই এতিয়া বাৰু 7 কাপেই দিছোঁ কিন্তু আপোনালোকে দুগুণ কৰিয়ে ল'ব দুগুণ কৰি ল'ব আৰু এতিয়া মই এইখিনি গেছৰ ওপৰত দি ভালকৈ উতলাম এয়া মই গেছত দি দিছোঁ গেছৰ ওপৰত দি ইয়াক লৰাম আৰু প্ৰথম অৱস্থাত মানে ভালকৈ অকণমান লৰাই দিব যাতে চেনি মানে সৰহকৈ আছেতো গতিকে তলত যাতে চেনিখিনি লাগি নধৰে সেইকাৰণে চেনিখিনি যেতিয়ালৈকে নগলে তেতিয়ালৈকে আমি ভালকৈ লৰাই থাকিম এয়া চেনিখিনি গলি গৈছে এতিয়া মই অকণমান এৰিব পাৰিম এয়া ধুনীয়াকৈ উতল আহিছে এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ উতল আহিছে এয়া আৰু উতল আহিছে এতিয়া মই ইয়াত এনেকৈ নমাই থৈ দিম আৰু ঠাণ্ডা হোৱালৈ অপেক্ষা কৰিম আৰু এয়া ৰেডি হৈ গ'ল মোৰ চৰবত এইখিনি মই ঠাণ্ডা হ'বলৈ দিছিলোঁ এয়া ঠাণ্ডা হৈ গ'ল আৰু এতিয়া গিলাচত আমি লৈ ল'ম ইয়াত গিলাচত মই হিচাপত লৈ পেলাই তাৰপিছত তাতে পানী মিহলাই দিম মানে মই এনেকৈ হাতাখনেৰে লৈছোঁ অকণমান লৰাই লওঁ
এনেকৈ এয়া ল'লোঁ, লৈ মই ইয়াতে এতিয়া অলপ ফ্ৰিজৰ পানী মিহলাই দিছোঁ। তাৰপিছতে মই নেমু টেঙাৰ এয়া এনেকৈ অকণমান নেমু টেঙাৰ চকল এনেকৈ কাটি বা তিয়ঁহ গাজৰ আপোনালোকে যি ইচ্ছা তাকে দিব পাৰে। আৰু এয়া ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই বটলত ভৰাই ফ্ৰিজত ভৰাই থৈ দিম। আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান খৰধৰ কৰিলোঁ। আৰু এয়া মই গৈ আছোঁ ছোৱালীৰ ওচৰলৈ, আৰু তাইকে টেষ্ট কৰিব দিওঁ প্ৰথমতে কি হৈছে। যেনিয়ে টেষ্ট কৰি দেচোন। আৰু সঁচা কথা কবি দেই, ভাল হৈছে নে বেয়া হৈছে। ভাল হৈছে। টেঙা লাগিছিলে নি? মানে টেঙাটো আৰু লাগিব নি তাত? মানে মেংগ' যিটো চৰবত, মেংগ' স্কোৱাচ যে কয়, সেইটো যে আমি গিলাচত বাকি খাওঁ, যিটো আমাৰ সোৱাদ, মিঠাৰ যিটো সোৱাদ, সেই সোৱাদটোৱে হৈছে হয়নে? টেঙাটো কম হৈছে ইয়াত। গতিকে আপোনালোকে এনেকৈ ধুনীয়াকৈ চৰবত ৰেডি কৰি ভৰাই থ'ব ফ্ৰিজত ধুনীয়াকৈ, আৰু আলহী আহিলে দিব পাৰিব। তেতিয়াহ'লে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে হ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।